নমস্কাৰ বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো আগৰ ভিডিঅ'তকৈ অলপ বেলেগ যেহেতু কাতি বিহুৰ দিনাখনেই মোৰ হাজবেণ্ডৰ জন্মদিন পৰে গতিকে আমি বিহুৰ লগতে তেওঁৰ জন্মদিনটো অনুষ্ঠুপীয়াকৈ পালন কৰোঁ আৰু আজি ভাবিলোঁ আপোনালোকলৈ আগবঢ়াওঁ আৰু এটা কথা দেই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু যদি ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু ৰাতিপুৱা মই আৰু মানুহজনে গা পা ধুই আহি মা দেউতাক তামোল এখন দি আশীৰ্বাদ ল'লোঁ যাতে বছৰটো ভালে কুশলে পাৰ হৈ যায় আৰু এইফালে ৰাতিপুৱা মায়ে সোনকালে শুই উঠি গোসাঁই ঘৰ অতাই ৰাতিপুৱা যিহেতু মানুহজনৰ বাৰ্থডে সেইবাবে মিঠাই কেইটামানকে আনি গোসাঁই ঘৰত আগবঢ়াবলৈ দিলোঁ আৰু ৰাতিৰেতো বিহুৰ আয়োজন আছেই আৰু দিনত সেইকাৰণে অনুষ্ঠুপীয়া জন্মদিনটো পালন কৰিছোঁ মানে তেওঁ বৰ অসন্তোষ কৰে তেওঁ জন্মদিনটো যদি একো মানে নকৰোঁ তেতিয়া মানে বৰ অসন্তোষ কৰে সেইকাৰণে ভাবিলোঁ ৰাতিপুৱা এই মিঠাই কেইটামানকে গোসাঁই ঘৰত দিওঁ আৰু দুপৰীয়া ৰুটি ভাজিকে বনাওঁ আৰু এইফালে এয়া মই চাহ বাকি লৈছোঁ গোটেইখিনিয়ে একেলগে খাওঁ বুলি আৰু বিহুৰ পিঠা বিশেষ বনোৱা নাই আৰু এইফালে নবৈ এয়া পিঠা বনাই আছিল গৰমে গৰমে পিঠা এটা ভাজি খাবলৈ মন গ'ল বনাই থৈ দিলে চেঁচা হ'লে খাবলৈ যিহেতু মন নাযায় আৰু এইফালে এয়া নবৈ পিঠা বনাই আছে আৰু দুপৰীয়াৰ কাৰণে এয়া যোগাৰ কৰিলোঁ ৰুটি ভাজি দুপৰীয়া আমাৰ জন্মদিন বুলি ইয়াকে আয়োজন কৰিলোঁ আৰু এইফালে কাতি বিহু যিহেতু এইফালে মোৰ মানুহজন আৰু ভতিজাটো মোৰ ছোৱালীজনী গোটেইকেইটা লাগি আছে তুলসী ভেটি বনাবৰ বাবে অকণমানিকে এটা বনাইছিল জানেনে তাৰ পাছত মই গালি পাৰিলোঁ যে মইনো ভিডিঅ' বনাম কেনেকৈ মোবাইলত দিম কেনেকৈ তেনেকৈ বুলি ক'লত তেওঁ বনালে আৰু অৱশেষত এয়া চাওকচোন যিহেতু জুবিনদাৰ নাইকিয়া হৈ গৈছে ভাবিলোঁ আমাৰ মাজত জীয়াই ৰাখিব লাগিব তেওঁক ক'লোঁ যে জুবিনদাৰ প্ৰিয় বস্তু গীটাৰখনকে বনাওক আৰু এইবাৰ চাওকচোন কেনেকুৱা লাগিছে জনাব দেই মোক কমেণ্ট আৰু এইফালে সন্ধিয়া চাকি ধূপ জ্বলাই প্ৰাৰ্থনা কৰিলোঁ ঘৰত আৰু তাৰ পাছত আমাৰ মানে গাঁৱৰ এটা চুকত গোটেইখিনি মিলি নেগাৰা নাম হয় এইবাৰ নেগাৰা নাম নহয় বোলে গতিকে আমিও ওলালোঁ তুলসীৰ তলে তলে গাবলৈ বুলি গাঁৱৰ ওচৰৰ মানে গোটেই ডেকা বুঢ়া বুঢ়ী গাভৰু বোৱাৰী সকলোখিনি যায় বুট খাবৰ বাবে খোৱাৰ চখ নাই কিন্তু মানে গৈ এনেকৈ সকলোখিনি যাওঁ যে বহুত ভাল লাগে ইয়াৰ আমাৰ ঘৰৰ পৰিৱেশ দেই কেনেকুৱা লাগিলে জনাবচোন আপোনালোকৰ ফালে কাতি বিহু কেনেকুৱা গ'ল কমেণ্টত জনাব দেই আজিলৈ ভিডিঅ'টো ইমানেই আৰু বিহু সকলোলৈকে শুভেচ্ছা থাকিল মোৰ ভিডিঅ'টো ইমানেই আজিলৈ আহোঁ বাই বাই